In the midnight glow where the stars align, we lose ourselves in the rhythm divine. Underneath the sky painted with dreams, we're chasing the echoes of silent screams. Caught in the spell of the cosmic night, where fantasies bloom in the pale moonlight. We'll let go of all that we know. We dance in the stardust, gentle flow. Dancing in the stardust, we're weightless and free in a world of wonders. Just you and me, lost in the moment. Our spirits ignite as we twirl in the night. Good morning, সকলোকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালো। আজি সপ্তমী, কিন্তু নাজানো চাবলে যাবলে পাৰিম নে নাই, কাৰণ ইমানেই বেছি বৰষুণ দিছে নহয় আমাৰ ইয়াত লখিমপুৰত। ৰাতিপুৱাৰ পৰা একদম ঢালি আছে। যদি সন্ধিয়ালে কমে তেতিয়া অকণমান ওলাই যাম বুলি ভাবিছোঁ, কাৰণ অষ্টমীত মানে বহুত ভিৰ হৈ যায় আৰু সৰু ল'ৰা ছোৱালী ইমান দূৰটো খোজকাঢ়িব নোৱাৰে। গতিকে সপ্তমী দিনাখন অকণমান মানে ধীৰে স্থিৰে পূজা কেইখনমান চাব পাৰিম বুলি ভাবি আছিলোঁ মনতে, কিন্তু নাজানো আৰু বতৰে মানে ইমানেই বিধি পথালি দিছে। এইবাৰ পূজা ইমান ভাল লগা নাই, মানে আগৰ নিচিনাকৈ যিটো পূজা মানে একদম লাগি থাকে, পূৰা ফূৰ্তি লাগি থাকে। ৰাতিপুৱাৰ পৰা একদম কাম বন সোনকালে কৰি মেলি সোনকালে আজৰি হৈ ধুনীয়াকৈ ওলাই মেলি পূজা চাবলৈ যোনটো যোৱাৰ হেঁপাহটো আজি মানে নোহোৱা হৈ গৈছে এইবাৰ, কাৰণ বৰষুণৰ কাৰণে, বেলেগ একো নাই, বৰষুণৰ কাৰণে। আৰু মই ৰাতিপুৱা দেখিছোঁ চাগে অলপমান এয়া চব্জি লৈ লৈছোঁ। এইখিনি লাই শাক এয়া অলপমান লৈ লৈছোঁ, আৰু এইখিনি মই আজি ভাজিম। আৰু লগতে আৰু পূৰা, কাৰণ বন্ধ যিহেতু স্কুল বন্ধ দিছে পূজাৰ কাৰণে, গতিকে এইকেইদিনটো স্পেচিয়েল খানা বনিয়ে থাকিব ঘৰত। কিছুমানে বাৰু পূজা হৈ থাকিলে মানে নাখায়, নিৰামিষে খায়, কিন্তু আমি সৰুৰ পৰা মানে দুৰ্গা পূজাটো আমাৰ নিৰামিষ নচলে, আমি মানে আমিষেই খাওঁ, মাছ মাংস খাওঁ। আমি পূজা তেনেকৈ মানে এনেই সেৱা কৰোঁ, কিন্তু মানে এনেকুৱা ব্ৰতত ৰখা বা এনেকুৱাবিলাক আমাৰ সৰুৰ পৰা নাছিলে, সেইকাৰণে আমি মাছ মাংস সকলোবিলাকে আমাৰ চলে। কিন্তু যিবিলাকে ব্ৰত কৰে তেওঁলোকে হয়তো নাখায়, কিন্তু আমি খাওঁ, সেইকাৰণে এয়া মই স্পেচিয়েল খানা বনাবৰ কাৰণে এয়া লৈ লৈছোঁ। চিনি পাইছেনে? চবেই চিনি পায়, আৰু অসমীয়া মানুহৰ আৰু ইয়াতকৈ ভাল লগা জুতি চাগে কাৰোৱেই নাই, হয় নাই? ইমান বেছি ভাল লাগে, মানে পিটিকা কৰি হওক, মাছৰ লগত বনাই হওক, মানে একদম ক'বই নালাগে আৰু বহুত বেছি ভাল লগা। সেইকাৰণে এয়া ভাবিছোঁ কচুকে বনাওঁ। আজি মাছ আনিব দিছোঁ, নাজানো কি মাছ পায়, অনাৰ পিছত বনাম। আৰু আপোনালোক সকলোকে পুনৰবাৰ হেপ্পী দুৰ্গা পূজা। পূজাৰ কাৰণে ড্ৰেছ কি কিনিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু এইযোৰ ছোৱালীৰ কাৰণে লেহেংগা। এনেকৈ ফেচবুক আৰু ইনষ্টাগ্ৰাম যিসকলে ফ'ল' কৰে তেওঁলোকে বাৰু দেখিছেই। এইযোৰ লেহেংগা খুব ধুনীয়া লেহেংগা, পূৰা চিল্কৰ, খুব ধুনীয়া লেহেংগা। পিংক ফুল আছে, আৰু এয়া পিংক কালাৰ যিটো ব্লাউজটো, আৰু লগতে দুপাট্টাখন যে ইমানেই বেছি ধুনীয়া নহয়, ইমান বেছি ভাল লাগিছে। দুপাট্টাখন চাওকচোন, ইমান বেছি ধুনীয়া, একদম বহুত ধুনীয়া মানে। আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাপোৰবিলাক সঁচাকৈ ইমান বেছি ধুনীয়া থাকে ন, বিশেষকৈ ছোৱালীবিলাকৰ ইমান বেছি ধুনীয়া থাকে, মানে মই দেখিলে দোকানত ৰ'বই নোৱাৰোঁ আৰু একদম কিনিব মন যায়। এয়া ইমান বেছি ধুনীয়া। The morning when the world begins to wake. দেখা ওলোৱাচোন কি গিফ্ট, প্ৰথমে তোমাৰকেইটা ওলোৱা। বা ব্ৰাছ পাইছে, আৰু লিপ বাম, ৱাও, আৰু ৱাও, কিউট ন? লিপষ্টিকটো খুলিবা। আৰু তাৰপিছত আৰু এইটো বেগত আছে, এইটো বেগত এখন খুব ধুনীয়া শাৰী আছে, হয়নে? ইমান ধুনীয়া, কালাৰটো ইমান ধুনীয়া লাগিছে নহয়, কালাৰটো একদম পূৰা ধুনীয়া ন? দেখা কালাৰটো চাওক কিমান ধুনীয়া। তাৰপিছত আৰু এইটো ব্লাউজ,
ব্লাউজ পিচ আৰু ৰুমাল পাপাৰ কাৰণে হয়নে In the quiet of the morning, when the world begins to wake, there's a standard set in heaven that no one can forsake. It's the line by which all measures, the truth that stands alone. আৰু মই লৈছোঁ এখন শাৰীখন মই মানে চিলাবলৈ দি থোৱা আছে লোৱা অকণমান দেৰি হৈ গ'ল সেইকাৰণে চিলাবলৈ যিহেতু দি থোৱা আছে এতিয়ালৈকে আহি পোৱা নাই এতিয়া 11টা বাজিছে মানে পূজা চোৱাৰ আগতে আনি ল'ম বুলি ভাবিছোঁ আৰু 2টামান বজাত দোকানৰ পৰা গৈ আৰু যেতিয়া আনিম তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি ল'ম আৰু এতিয়া মই টেষ্টি খানা বনাওঁগৈ আজি মই বনাব লৈছোঁ কচু থুৰ মাছ খাই বহুত বেছি ভাল লাগে হয়নে নহয় সেইকাৰণে কচুখিনি প্ৰথমতে এয়া ধুই লৈছোঁ খুব ধুনীয়াকৈ তাৰপিছত বইল কৰিম নিমখ অলপ দি কিছুমানে বইল নকৰাকৈ খায় বাৰু কিন্তু আমি বইল কৰিয়ে খাওঁ সেইকাৰণে বইল কৰি ল'ম এয়া বইল কৰিলোঁ তাৰপিছত বইল কৰাৰ পিছত পানীখিনি যেতিয়া আঁতৰিব তাৰপিছতে মানে দিম আৰু লগতে মই দালিতে কেইটামান আলু দি দিছোঁ আলু কেইটামান পিটিকি দিলে বেছি ভাল লাগিব আৰু মাছ কেইডোখৰ এয়া অলপমান ফ্ৰাই কৰি লৈছোঁ বহুত বেছি ফ্ৰাইও কৰা নাই কাৰণ যিহেতু জোলত দিম গতিকে জোলত বেছি কৰকৰীয়াকৈ ভাজিলে মাছটো টেষ্টটো নাইকিয়া হৈ যায় সেইকাৰণে মই অলপমান ভাজিছোঁ আৰু এইফালে লাই শাকখিনিও দি দিছোঁ লাই শাক এইবাৰ প্ৰথম এইটো ছিজনৰ কিন্তু বহুত ধুনীয়া আছিলে লাই শাকখিনি পূৰা দিয়াৰ লগে লগে একদম ধুনীয়াকৈ জহি গৈছে খাবলৈ বহুত বেছি ভাল লাগে লাই শাক খাই কোনে কোনে ভাল পায় বাৰু মাংসৰ লগত বহুত বেছি ভাল লাগে ন আৰু এইফালে পিঁয়াজ আৰু বিলাহীখিনি মই খুব ধুনীয়াকৈ ইয়াত পেষ্ট কৰি ল'লোঁ তাৰপিছত তেলত দি দিছোঁ আৰু যেনেদৰে কচু বনাই সকলোৱে জানে আৰু তেনেদৰে মই এয়া বনাইছোঁ মাছ আৰু কচুৰ আঞ্জা খুব বেছি টেষ্টি হোৱাকৈ বহুত বেছি ভাল লাগে হয় নাই অসমীয়া মানুহৰ যে একদম প্ৰিয় খাদ্যৰ ভিতৰত এটা সকলোৰে পৰে বুলি ক'লেও বেয়া নহয় হয়নে নহয় এয়া কচুখিনি মই দি দিলোঁ বেলেগ মছলা মই ইয়াতে এড নকৰোঁ অকল নহৰু দিম আৰু লগতে অকণমান জালুক দিম আৰু এয়া পিটিকি দিছোঁ আলুকেইটা প্ৰথমতে বইল কৰি লৈছিলোঁ আলুকেইটা দি দিলে খাবলৈ বেছি সোৱাদ লগা হয় আৰু অকণমান গ্ৰেভি টাইপ হৈ যায় যে খাবলৈ বেছি ভাল লাগে কিন্তু যিসকলে চুগাৰ আছে সেইসকলে ধৰক আলু নাখায় তেওঁলোকে আলু নোহোৱাকৈও বনাব পাৰে বহুত বেছি টেষ্টি হয় খাবলৈ তেনেদৰেও আৰু এয়া হৈ গ'ল মোৰ খুব ধুনীয়াকৈ ইয়াতে পানী দি দিম মাছ দি দিম আৰু শেষত জালুকখিনি দি দিম বহুত বেছি ধুনীয়া লাগিব খাই আৰু এইফালে বনাব লৈছে মোৰ মানুহজনে বনাব লৈছে বেম্বো চুটেদি মাছ বহুত বেছি ভাল লাগে আজি মানে বগা হোৱাকৈ বনাম কাৰণ যিহেতু কচু বনাইছে দালি বনাইছে গতিকে ছোৱালীয়ে নাখালেও আপত্তি নাই কাৰণ তাই এনেদৰে বনালে নাখায় এইবিলাক বগা হৈ থাকিলে দেখিবলৈ কিবা নিচিনা দেখে যে সেইকাৰণে তাই নাখায় কিন্তু টেষ্টটো তাই কৰিয়ে নাচায় কেনেকুৱা হয় খাবলৈ কিমান বেছি টেষ্ট লাগে খুব ধুনীয়াকৈ এয়া 2 পিচ মাছ অকল দি পিনে বনাইছে অকণমান নিমখ আদা জালুক জলকীয়া নহৰু এইবিলাক দি বহুত বেছি ভাল লাগে ন যিসকলে খাইছে তেওঁলোকেতো খাইছে আৰু যিসকলে খোৱা নাই তেওঁলোকে খাই চাব আৰু অকণমান চিলি ফ্লেক্স ইয়াতে ঢালি দিছোঁ দেখিবলৈ ধুনীয়া হ'ব আৰু কালাৰটো মানে বহুত বেছি ধুনীয়া লাগে তেতিয়া দেখিবলৈ আৰু এইফালে মোৰ আজিৰ খুব ধুনীয়া থালি ৰেডি হৈ গ'ল Of the morning, when the world begins to wake, there's a standard set in heaven that no one can forsake. It's the line by which all measures, the truth that stands alone, a guide for every heart and soul. বাহিৰত পুৰা দুপাল পিতা বৰষুণ দি আছে চাই বলা Happy puja. Who forgives our sins from the depths of ancient wisdom to the pages of today.
বাহিৰত যিহেতু দুপাল পিতা বৰষুণ গতিকে আজি পূজা চাবলৈ যোৱাটো কেঞ্চেলেই কৰিলোঁ আৰু যিহেতু কেঞ্চেল কৰিলোঁ ভাবিলোঁ কেম্পাছৰ মানুহখিনিকে মাতি লৈ চাহ একাপ খুৱাই দিওঁ জেলেপি পূজাকে আজি হৈ যাওক সেইকাৰণে এয়া মিঠাই আৰু লগতে আলু চপ পকৰি এনেদৰে খুৱাই দিলোঁ আৰু জেলেপিটো মেইন পুৰা পূজাত হয়নে নহয় ছোৱালীয়ে বহুত বেছি আমনি কৰিছিলে বাৰু কিন্তু সন্ধিয়ালৈ এয়া ঠিক হৈ গ'লগৈ মামাকে আনি দিলে এটা শিং সেইটোকে লৈ তাই ব্যস্ত হৈ গ'ল আৰু কাইলৈ যিহেতু আমি পূজা চাম কাইলৈ ছাতি লৈ হ'লেও চাবই লাগিব ৰক্ষা নিদিয়ে কাৰণ পূজা অকল এবাৰেই আহে হয় বাৰু সৰু সৰু ল'ৰা ছোৱালীৰহে পূজা ডাঙৰ মানুহৰনো কি পূজা আৰু আজি আমাৰ পূজা বিচনাতে আপোনালোকে কোনে কোনে পূজা চালে আৰু পূজা চাই কেনেকুৱা লাগিছে আপোনালোকৰ তাত বতৰবিলাক কেনেকুৱা জনাবলৈ নাপাহৰিব দেই ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি